Orang besedisiaw iupipel delua jorokamel kungdeng. Odalguri Zilani orang besedisiaw iupipel delua jorokamel kunge dini sanjopuri jesi ringayaw iupipel delani tamjigonong pasnei serpang besedisi biapni habigau gudi aro orang gudi afani hefazabaw orang soptahohari hataini saurai noblangaw masbak blok iupipelni afargiri Sobin Busumutarini afargiri masi samlainayaw jorokamelko kungnai jai. Dinaini jorokameलाव orang besedisi आरो हाबिगाव बेसेडिसियाव इउपिपिएल दैदेननाय सरकारा होनाय बिथांखिफोरखौ मोननो हादोंना हायाखै जुदि मोनाखैब्लाबो मानि थाखाय मोननो हायाखै बिनि सायाव मासबाद ब्लक आफादनि आफादगिरि सबिन बसुमतारिया नायबिजिरो। बे मेलाव इउपिपिएल दलनि साहा हारिसा सेलनि मिरु आफादनि आफादगिरि आरो फास'नि सेरफां बियाबनि कोअर्डिनेटर लालस्मिथ कर्माकरा बाहागो लानानै इउपिपिएल दैदेननाय सरकारा बिटिआरआव सुबुं सम्पद दाफुंनायाव बांसिन गोनांथि होदों होननानै बुङो। कारण राइजे आमक सहारि जनाइছে कारण সকলো ৰাইজক মই আন্তৰিক ধন্যবাদ যাচিছোঁ। বিশেষকৈ আমাৰ বিটিআৰ চৰকাৰৰ বৰ্তমান যি চৰকাৰে কাম কৰি আছে এই চৰকাৰৰ যিখিনি আঁচনি লৈছে বিটিআৰ চৰকাৰে এই আঁচনিবোৰ আমাৰ ৰাইজৰ মাজত সঁচাকৈ মানে কি পাইছে না পোৱা নাই সেই কথাখিনি লৈ পেলাই আমি বেনিফিচিয়াৰী যিখিনি আমাৰ সভাত আহিছিলে তেওঁলোকক আমি জনাইছোঁ আৰু যিবিলাক ব্যক্তি পাইছে তেওঁলোকেও খুব সুন্দৰভাৱে তেওঁলোকে খুব মানে চৰকাৰক মানে তেওঁলোকলে ধন্যবাদ জনাইছে। তো এটা কথা ক'ব লাগিব আমাৰ বেনিফিচিয়াৰী লগতে বিভিন্ন আমাৰ ভাল ভাল তেনেকুৱা মিছন লোৱা হৈছে তেনেকৈ ছুপাৰ 50 বুলি এটা মিছন আছে। এটা ছুপাৰ 50 বুলি ক'লে এটা মানৱ সম্পদ এটা হেৰি হয় বৰ্তমান আমাৰ বিটিআৰ অঞ্চলত বিটিআৰখন চোৱা চিতা কৰিবৰ কাৰণে বা বিটিআৰত আমাৰ নতুন দিগত যি আমাৰ ৰাস্তা গঢ়ি তুলিবৰ কাৰণে বৰ্তমান প্ৰমোদ বড়ো নেতৃত্বৰ যি চৰকাৰ এই চৰকাৰে খুব স্পীডত কাম কৰি আছে। এইটো মই স্পেচিয়েলি আমাৰ বিটিআৰৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ছাৰক মই ধন্যবাদ যাচিছোঁ আৰু যি আমাৰ ছুপাৰ 50 ল'ৰা ছোৱালী যিবিলাক ব্যক্তি আমাৰ ছুপাৰ 50ত পৰা যিখিনি ব্যক্তিসকলে APSC UPSC লৈ পেলাই যিখিনি আমাৰ এক্সাম পাছ কৰিছে তেওঁলোকক মই আজি এই মিডিয়াৰ থ্ৰুৱেদি তেওঁলোকক মই আন্তৰিক শুভেচ্ছা যাচিছোঁ যাতে এওঁলোকে ভৱিষ্যত আমাৰ এই অঞ্চলত ভাল পৰিৱেশ এটা মানে মানুহৰ ওচৰত যাতে কাম কৰিব পাৰে তেওঁলোকক মই বিনম্ৰ মোৰ ফালৰ পৰা তেওঁলোকক অনুৰোধ জনাইছোঁ। আৰু তেওঁলোকৰ যেতিয়া চুক্তি হৈছিলে সেই চুক্তিটো তেওঁলোককো আমি ক'লোঁ আৰু তেওঁলোকে তেতিয়া বুজি পালে তেওঁলোকে যে শান্তি আৰু সম্প্ৰীতিৰ মাজত যিটো আমাৰ সন্মানীয় প্ৰমোদ বড়ো ছাৰে লৈ আনিলে সেই কথা তেওঁলোকক আমাক কোৱা হৈছে। চৰকাৰ আমাৰ যিটো ইউপিপিএল চৰকাৰ এই চৰকাৰখনৰ যে ৰাজহুৱা চৰকাৰ ৰাইজৰ যে চৰকাৰ এই কথাটো তেওঁলোকক আমি বুজাই দিয়া হৈছে আৰু তেওঁলোকে অতি আনন্দিত হৈছে আৰু ভাল পদক্ষেপ এটা লৈ আছে আৰু আমাৰ যিবিলাক দলীয় কৰ্মীবিলাকক ভাল এটা মানে ৰাইজৰ সৈতে কাম কৰি আছে। আশা কৰিছোঁ আগন্তুক আহি থকা দিনবোৰতো আমাৰ যিখিনি গাইডলাইন মতে আমি কাম কৰিম। আমি সকলোৱে প্ৰাইমাৰীৰ লগত দলীয়ভাৱে আমি একত্ৰিত হৈ কাম কৰিম। কি ক'ব সূতা কম্বলটো আমাৰ সন্মানীয় প্ৰমোদ বড়োই নাই কৰা আৰু সন্মানীয় প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত এই সূতা কম্বল ৰাজনীতি নকৰে কাৰণ ৰাজনীতিক যদি কৰিছে তেখেতে শান্তি ৰাজনীতি কৰিছে ৰাজনীতিক আমাৰ সন্মানীয় প্ৰমোদ বড়োই যদি কৰিছে শিক্ষা ৰাজনীতি কৰিছে আৰু শিক্ষা ৰাজনীতি কৰাৰ লগে লগে আমাৰ ব্যৱসায় ক্ষেত্ৰতো আগবাঢ়ি গৈ আছে মহিলাসকলৰ কাৰণে আগবাঢ়ি গৈ আছে। বিশেষকৈ এই সূতা কম্বল ৰাজনীতিক মাত্ৰ BPFে ৰাজনীতিটো কৰে আৰু BPFে এই ৰাজনীতিকৰ দ্বাৰা আৰু তেওঁলোকে বুজিয়ে নাপায় যে ৰাজনীতি কি তেওঁলোকে এই সূতা কম্বলৰ বাহিৰে একো ৰাজনীতি কৰিব নোৱাৰে কাৰণ আৰু এই ৰাইজে অলৰেডি গম পায় বুজি পাই গ'ল যে এই ৰাজনীতি কোনটো ৰাজনীতিক শান্তি আছে। গতিকে সকলো ৰাইজে আমাৰ লগত আছে আমি সকলোৱে ইউনাইটেড হৈ আছোঁ আৰু কাম কৰি যাম শান্তি সম্প্ৰীতিৰ মাজত। আমাৰ সন্মানীয় প্ৰমোদ বড়ো ছাৰে যিটো দিলে আমাক এটা আশীৰ্বাদ যিটো দিলে শান্তিৰ বাবে এই শান্তিটোৱে হৈছে সকলোতকৈ ডাঙৰ কথা। আমাৰ ল'ৰা ছোৱালীবিলাকক সকলো দুখীয়া দৰিদ্ৰ ল'ৰা ছোৱালীবিলাকক যিখিনি
বেনিফিচিয়াৰী পাব লাগে সকলোৱে পাই আছে। আজি তাক আমি সুধিছিলোঁ যে কোনে কোনে কি পাইছে, সকলো বস্তুবিলাক পাই আছে। আই ৱাই ঘৰবিলাকে পাইছে, অৰুণোদয় আঁচনিবিলাকে পাইছে, আৰু ৰাস্তা ঘাটবিলাক হৈছে, যে জল জীৱন আঁচনিবিলাকো হৈছে, বিভিন্ন আঁচনিবিলাক পাইছে। আমি ভাল লাগিছে যে আমাৰ হাবিগাঁও ওৰাং প্ৰাইমাৰী অন্তৰ্গত থকা সকলো স্কিমবিলাক সুন্দৰভাৱে পাইছে, বেনিফিচিয়াৰীবিলাকো পাইছে। কিন্তু BPFৰ নিচিনা সূত্ৰ সম্বল নাই ইয়াত। আমাৰ ইয়াত ৰাজনীতিটোৱে হৈছে শিক্ষাৰ ৰাজনীতি, আৰু এই ৰাজনীতিটোৱে হৈছে আমাৰ শান্তিৰ ৰাজনীতি। গতিকে আমাৰ সন্মানীয় প্ৰমোদ বৰাই যিটো গাইডলাইন আমাক দিছে পাৰ্টীৰ দলৰ হকে কাম কৰিবৰ কাৰণে, আমি সকলোৱে ৰাইজৰ লগত বেনিফিচিয়াৰীৰ লগত আমি একত্ৰিত হৈ পেলাই আজি এই কাৰ্যসূচীখন আমি লৈছোঁ আৰু চলাই লৈ গৈছোঁ।